ৰাজনৈতিক মঞ্চত সুমেৰু আৰু কুমেৰু, কিন্তু নাট্য মঞ্চত সকলো একাকাৰ। বিধায়ক জাকিৰ হুছেইন চিকদাৰে উদ্বোধন কৰা মঞ্চত অভিনয় কৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। উক্ত ঘটনাই ব্যাপক চৰ্চা চলিছে ৰাজনৈতিক মহলত। উল্লেখ্য যে দক্ষিণ পুতলাৰ তাৰি ছাবেদ ছোৱালী প্ৰাথমিক বিদ্যালয় আৰু মিলনজ্যোতি যুৱ সংঘৰ যৌথ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক অধিৱেশন আৰু সাংস্কৃতিক অনুষ্ঠানত ৰাজনৈতিক ভেদাভেদ পাহৰি সকলো একাকাৰ হোৱা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক জাকিৰ হুছেইন চিকদাৰ, বি কিষাণ মহাবিদ্যালয়ৰ অধ্যাপক দেৱান নজৰুল কাদিৰ, ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামান, পশ্চিম বেতবাৰী সমবায় সমিতিৰ সচিব জালাল উদ্দিন ভূঞা, পাকা বেতবাৰী আঞ্চলিক পঞ্চায়ত সমিতিৰ আব্দুল হুছেইন। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জনাই অভ্যৰ্থনা সমিতিৰ সভাপতি নুৰুল ইছলাম আৰু ক্লাবৰ সভাপতি সম্পাদক ক্ৰমে ৰমজান আলী আৰু নজিম উদ্দিনে। নিউজ ডেস্ক ৰিপৰ্ট, এনিটাইম 24। তুই আমাদের পরে আমার মা বাবাকে খুন করেছিলি। মনে হয় শুধু তাই নয়, আপনার স্ত্রীকে খুন করার জন্য ওই ঘোড়াকে 3 লক্ষ টাকা কন্ট্রাক্ট দিয়েছে। ধরেন বিশ্বাস, তুই আমাদের মা বাবাকে খুন করেছিস। আজ আমার স্ত্রীকে খুন করার জন্য ওই বুলেটকে নিয়ে গেছিস। আপনি ভুল করবেন না, আইনকে নিজের হাতে তুলে নেবেন না। ওই বুলেট ধরা পড়েছে মহানায়ক ধরবা, প্রকাশ্যের আদালতে ওদের বিচার হবে। সৌন্দৰ্য চৰ্চাৰ প্ৰতি আপুনিও আগ্ৰহী নেকি? কেৱল স্কিনখনেই নহয়, স্কিনৰ লগতে চুলি কুচায়ো সৌন্দৰ্য নবহায় জানো? লগতে হাত ভৰি যতনো খুবেই প্ৰয়োজনীয়। মুকলি হ'ল জেনাৰ্ড বিউটি ষ্টুডিঅ' এণ্ড স্পা চালুন, য'ত এভেইলেবল ভিন্ন ফেচিলিটিজ। Spa treatment, hair service, waxing, pedicure, manicure, facial treatments, bridal makeup, fish pedicure, steam bath. massage, eyelash, nail, body polishing or logote aru vinno facilities apunar babe.
গতিকে দেৰি কিহৰ আজিয়ে ভিজিট কৰক near Jonali Bus Stop, 4th floor, above Kanara Bank, Joo Road, Guwahati. যোগাযোগ কৰক 0361319606 অথবা 7099062560 নম্বৰত